সকলোকে মোৰ চেনেল উমাস ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে আছে? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰো ভাল। লৈ আহিছোঁ মই কোনো ভাজি লৈ অহা নাই, তৰকাৰী লৈ অহা নাই, স্নেক্স লৈ অহা নাই, চাটনি লৈ অহা নাই। আজি ট্ৰেডিশ্যনেল ডিছ লৈ আহিছোঁ, নেপালী ট্ৰেডিশ্যনেল ডিছ শিয়াল ৰুটি। আৰু আপোনালোকে সকলোৱে চাগে ভাল পায় শিয়াল ৰুটি খাবলৈ। খুব সহজতে বনাব পাৰে আপোনালোকে ঘৰত। মই কিদৰে বনাই গৈছোঁ আপোনালোকে তেনেদৰেই যদি বনাই যায় বহুত সহজতে আপোনালোকে ধুনীয়াকৈ বনাই খাব পাৰিব। আৰু লগতে থাকিব তিলৰ আচাৰ। শিয়াল ৰুটিৰ লগতো কম্বিনেশ্যন আপোনালোকে গম পায়, তিলৰ আচাৰেই হ'ব। তাৰপিছতে ডাল ফ্ৰাই বনাইছোঁ। ডাল ফ্ৰাই মই মোৰ ধৰণত মই কিদৰে বনাওঁ সেই ধৰণতে মই বনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনেকুৱা লাগে মোক নিশ্চয় জনাব। কিন্তু তেন্তে মই কিদৰে বনাওঁ আপোনালোকক দেখুৱাই যাম। আপোনালোকে এটা এটাকৈ চাই গৈ থাকিব আৰু নিশ্চয় বনাই খাব বুলি মোৰ বনাবৰ বাবে মই 1 কাপ চাউল তিয়াই লৈছোঁ। চাউলখিনি মই পটাত পিচি লৈছোঁ। আপোনালোকে মিক্সিতো পিচিব পাৰে, মই পটাতে পিচি লৈছোঁ। একেবাৰে মিহিকৈ নাই পিছা, অলপ গোটাকৈ থৈছোঁ। একেবাৰে বেছি গোটাও নহয়, অলপ আৰু যাতে আপোনাৰ শিয়াল ৰুটি ক্ৰাঞ্চি হওক। তাৰপাছত লৈছোঁ 1 কাপ ময়দা, বেকিং পাউডাৰ 1 চামুচ, চেনি 1 চামুচ, চুজি 1 কাপ, ৰিফাইন অইল। এতিয়া গোটেইখিনি মই কিদৰে মিক্স কৰি যাম আপোনালোকে চাই গৈ থাকিব। এতিয়া মই এটা এটাকৈ মিক্স কৰি যাম। প্ৰথমতে লৈছোঁ মই পিচি লোৱা চাউলখিনি। এতিয়া দিছোঁ ময়দা 1 কাপ, ভালকৈ মিক্স কৰি ল'ব। বেকিং পাউডাৰ 1 চামুচ, চেনি 1 কাপ, চুজি 1 কাপ, তাৰপাছত দিম মই আপোনাৰ ৰিফাইন অইল। আপোনালোকে নিদিব পাৰে, অপশ্যনেল হয়। দিলে খাবলৈ ক্ৰাঞ্চি হয়, অলপ নিদিলেও একো নাই। ভালকৈ মিক্স কৰি যাম। আপোনালোকে অকণমান ঘিউ দিব পাৰে। পানী দি লৈছোঁ, মই হাতেৰে এতিয়া সানি যাম। অলপ চফগুটি দি লৈছোঁ। ভালকৈ সানি আধা ঘণ্টামান মই থৈ দিম। আচাৰ বনাবৰ বাবে মই এতিয়া মটৰখিনি বইল কৰি ল'ম। মটৰখিনি বইল কৰা হৈ গ'ল। লগতে দিছোঁ মই এটা আলু, আৰু মই ইয়াৰ লগত মিক্স কৰিবলৈ আপোনাৰ লৈছোঁ তিল, আদা, কেঁচা জলকীয়া। এতিয়া এইখিনি মই পিচি ল'ম। এতিয়া মই ইয়াত দিম পিঁয়াজ, টুকুৰা টুকুৰাকৈ কাটি ল'ম। লগতে লৈছোঁ কেঁচা জলকীয়া,
কেঁচা জলকীয়া মই ফালি দিম। এইখিনি এতিয়া মই তেলত ভাজিম। তেল গৰম হৈ গ'ল, এতিয়া দিছোঁ মেথি, শুকান জলকীয়া। এতিয়া মই দিম আপোনাৰ বইল মটৰখিনি। নিমখ 1 চামুচ দি লৈছোঁ। তিলখিনি পিচি ল'লোঁ, এতিয়া মই ইয়াত দি দিম এইখিনি। তাৰপাছত ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াত এফাল নেমু চেপি দিম। সেইখিনি হৈ গ'ল। এতিয়া মই বনাম ডাল ফ্ৰাই। এতিয়া মই চানা দালখিনি বইল কৰি ল'ম। ডাল ফ্ৰাই বনাবৰ বাবে মই লৈছোঁ আপোনাৰ নৰসিংহ পাত, কেঁচা জলকীয়া, আদা, নহৰু, এইখিনি গোটেইখিনি মই এতিয়া পিচি ল'ম। ডাল ফ্ৰাই বনাবলৈ মই তেল গৰমখিনি কৰি লৈছোঁ, জিৰা দি লৈছোঁ। তাৰপাছত দিম আপোনাৰ পিচি লোৱা নৰসিংহ পাত, আদা, নহৰু আৰু কেঁচা জলকীয়া পেষ্ট। এতিয়া ইয়াত দিছোঁ 1 চামুচ হালধি, 1 চামুচ গুড়া জলকীয়া, 1 চামুচ জিৰা, 1 চামুচ নিমখ। এতিয়া ভালকৈ লৰাই যাম। ভাজি লোৱা হৈ গ'ল, এতিয়া বইল চানাখিনি দি লৈছোঁ। ভাজি লোৱা প্ৰায় হৈ গ'ল, এতিয়া দিম 1 চামুচ বাটাৰ। মোৰ ষ্টাইলত বনোৱা ডাল ফ্ৰাই ৰেডি হৈ গ'ল খাবলৈ। বেটাৰ ৰেডি হৈ গ'ল। এতিয়া মই লৈছোঁ আপোনাৰ সৰু বটলৰ ওপৰখিনি মই কাটি দিছোঁ। এনেকৈ কাটি লৈ এতিয়া মই কিদৰে বনাই যাম আপোনালোকে চাই গৈ থাকিব। ইয়াত এতিয়া মই এইখিনি বেটাৰখিনি ইয়াত ভৰাই দিম। এতিয়া মই লাহেকৈ গোলকৈ ৰাউণ্ড শ্বেপ এটা দিম। এয়া দেখিছেনে কি ধুনীয়া হৈ গ'ল।
এইয়া আজি ৰেচিপি চিয়াল ৰুটি, তিল মটৰ আচাৰ, ডাল ফ্ৰাই। আপোনালোকে সকলোৱে চাগে এই ডিছটো ভাল পায়। মোৰ বিশ্বাস আপোনালোকে সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ খাই। আৰু সঁচাকৈ বিশ্বাস কৰিব বহুত ভাল লাগিল খাই। আৰু ইমান গৰমত মই ঘামি গৈছোঁ বনাওঁতে আৰু অকল আপোনালোকৰ বাবে মই লৈ আহিছোঁ। আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বনাই খাব বুলি। আৰু সঁচাকৈ বহুত ভাল লাগে। লগতে আপোনালোকৰ সকলোৰে মোৰ অনুৰোধ, মোৰ চেনেলত এবাৰ যাওক, এবাৰ ভিডিঅ' চাওক। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো অল কৰি দিব, যাতে আহিব লগা নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু মই কি নতুন ৰেচিপি দি গৈ আছোঁ আপোনালোকে চাই গৈ থাকিব পাৰিব। ইয়াতে কৈ মই মোৰ আজি ব্লগ সমাপ্ত কৰিছোঁ। ধন্যবাদ।